নমস্কাৰৰ সৈতে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মই ভাস্কৰে আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো বৰ্তমান ভালেই। ফাকুৱাৰ দিনটো কেনেদৰে পাৰ কৰিলোঁ তাৰে এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। সেয়েহে ৰাতিপুৱা সোনকালে উঠি ওচৰ চুবুৰীয়াখিনিক পোনপ্ৰথমে ফাকু সানি ল'লোঁ। এয়া এহেঁতখিনিও পূৰা ইটোৱে সিটোক ফাকু সনাত ব্যস্ত হৈ পৰিছে। ফাকুৱাৰ বিভিন্ন ৰংবোৰৰ দৰে ৰঙীন হৈ পৰক আপোনালোকৰ জীৱন, তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা। জ্যেষ্ঠজনক ফাকুৱা সানিলে পোনপ্ৰথমে ভৰিত সানি ল'ব লাগে, তাৰপিছতহে আচলতে গালত সানিব লাগে। ফাকুৱাৰ দিনটোত কোনোবাই বগা মুখখন ঘৰৰ পৰা লৈ আহিলে সেইখন আৰু বগা হৈ নাথাকে, বিভিন্ন ৰঙেৰে ৰঙীন হৈ পৰে। আশা কৰোঁ আপোনালোক সকলোৰে ফাকুৱাৰ দিনটো ভালে কুশলে গ'ল। আমিও হাঁহি ধেমালিৰ মাজেৰে ফাকুৱাৰ দিনটো সুন্দৰকৈ পাৰ কৰিলোঁ। এহেঁতে আকৌ গহাকে ইটোৱে সিটোক গহিয়ে আছে। আজিৰ দিনটোততো কোনেও নগহিবি বুলি কাকো ক'বও নোৱাৰে। এই আকৌ মোক বাটতে পাই ফাকু সানিবলৈ লাগিলে, কিন্তু তাইক আকৌ সানিবলৈ ধৰোঁতে দৌৰ মাৰিছে। ফাকু গহি গহি মুখৰ বৰণ হৈছে এইটো। এতিয়া সকলোকে ফাকুৱা সানি মেলি লৈ মই ওলাই আহিছোঁ আমাৰ গাঁৱৰ নামঘৰটোৰ ওচৰলৈ। মানে নামঘৰৰ ওচৰৰ পৰা আমাৰ গাঁৱৰ ভাগৱত ভ্ৰমণ কৰিব। প্ৰত্যেক বছৰে ফাকুৱাৰ দিনটোত আমাৰ গাঁৱত ভাগৱত ভ্ৰমণ কৰে। এয়া হ'ল আমাৰ গাঁৱৰ নামঘৰ। এয়া ভাগৱত ভ্ৰমণৰ বাবে সকলোৱে যা যোগাৰ কৰি আছে আৰু খিচিৰিৰো ব্যৱস্থা কৰা হৈছে। সেয়েহে আনফালে গোপিনীসকলে পাচলি কাটি আছে খিচিৰিৰ বাবে। যিহেতুকে নামঘৰৰ ওচৰৰ পৰা দৌল যাত্ৰা আৰম্ভ কৰিব, সেইবাবে সকলো নামঘৰৰ ওচৰলৈ আহি আছে। এয়া আমাৰ টিকলিজনীও আহিছে ফাকুৱা খেলিবলৈ। এয়া মোৰ ভাগিনী মনশ্ৰী। এতিয়া আমি সকলোৱে মিলিজুলি ফাকুৱা খেলত ব্যস্ত। সকলোকে ফাকুৱা সানি মেলি হোৱাৰ পিছত আমি ওলাই আহিলোঁ অকণ চতিয়া চেণ্টাৰৰ ফালে। কিন্তু আহোঁতে আমি চতিয়া চেণ্টাৰৰ পৰা আহি জামুগুৰি হাট পালোগৈ। এতিয়া আকৌ ঘৰলৈ উভতি আহিছোঁ। এতিয়া আকৌ চতিয়া চেণ্টাৰৰ লগৰ কেইটামানক লগ পালোঁ, সিহঁতকো ফাকুৱা চাকুৱা সানি আকৌ ঘৰলৈ উভতিছোঁ। পিছে ফাকুৱা কি সানিব, চবৰে মুখ অৱস্থা নাইকিয়া হৈ আছে। এতিয়া বাৰু টেলিচাই, পুৰা মবিল এইবোৰ নাইকিয়া হৈছে। আগতে কিন্তু আমি সেইবোৰৰো ফাকুৱা খেলিছিলোঁ। এতিয়া আহি গাঁও পালোহি। গাঁৱত এয়া দৌল যাত্ৰা আৰম্ভ হৈয়ে আছে। আহকচোন ভিডিঅ'টো আগলৈ চাওঁ। মনৰ সাত সংকল্প পূৰ্ণ কৰিব লাগে। ৰামজয় হৰি বোলা। কৃষ্ণ কৃষ্ণ। এনেকৈয়ে গাঁৱৰ প্ৰত্যেক ঘৰৰ পদূলিয়ে পদূলিয়ে সেৱকে সেৱা ধৰিছে। এয়া মানুহ দেখিছেনে, গাঁৱৰ সকলো এনেদৰে ফাকুৱা খেলিবলৈ ওলাই আহিছে। আহকচোন ভিডিঅ'টো সকলোৱে চাওঁ। Long video na short. Long बनाइছো short সমস্ত মনৰ সৎ সংকল্প পূৰ্ণ কৰি আগলৈ সেৱাৰ পাত্ৰ কৰি ৰাখিব লাগে প্ৰাৰ্থনা। হৰি ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ।
এতিয়া সকলো গোটেই গাঁওখন ঘূৰি আহি নামঘৰৰ ওচৰ পাইছোহি। এতিয়া হাত মুখ ধুই সকলোৱে ইয়াতে খিচিৰি খাব। এয়া সকলো খিচিৰি খাবৰ বাবে ইয়াতে এনেদৰে বহি আছোঁ। মানুহ কিমান মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া অৱশেষত ভাজিয়া আৰু গিলাচটোৱে আহিছে। এতিয়া খিচিৰিলৈ ৰৈ আছোঁ সকলো। এয়া খিচিৰিও আহি পালেহি। এতিয়া খিচিৰিখিনি খাই লওঁ, যিহেতুকে বহুত দূৰ ঘূৰি আহিছোঁ, সেইবাবে ভোক লাগিছে। মোৰ লগৰটো খিচিৰিখিনিত আকৌ সৰু তেজপাত এটা ওলাইছে। সি কৈছে এই তেজপাতটো ভিডিঅ'ত দেখুৱাবি। এতিয়া খিচিৰি খোৱা হৈ গ'ল। আমি আকৌ গা ধুবৰ বাবে নদীলৈ যাম। সেইবাবে সোনকালে খিচিৰি খাই হাত পাত ধুই নদীলৈ যাবলৈ ওলাইছোঁ। বাকী মানুহে কিন্তু খায়েই আছে। এনেদৰে হাঁহি ধেমালিৰ মাজেৰে ফাকুৱাৰ দিনটো পাৰ কৰিলোঁ আৰু লগতে ফাকুৱাক এবছৰৰ কাৰণে বিদায় দিলোঁ। এতিয়া নদীলৈ খোজকাঢ়ি আহি আছিলোঁ, কিন্তু ৰাস্তাতে গাড়ী এখন পাই সকলো গাড়ীখনতে জঁপিয়াই উঠি ল'লোঁ। এয়া আহি নদী পালোহি। আমাৰ নদীখনৰ নাম হ'ল মৰনৈ। নদীত আকৌ আমাৰ সৰু পোৱালীৰ নিচিনা খেল ধেমালিও আৰম্ভ হ'ল। লগতে নদীখনৰ পৰিৱেশটোও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এইডোখৰতে আপোনালোকক সুন্দৰ নৃত্য এটাও দেখুৱাইছোঁ। এতিয়া গাটো ধুই লওঁ। লগতে ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই। আকৌ নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পালে। এয়া নদীৰ চাৰিওফালৰ পৰিৱেশটো। এতিয়া আমি সকলো গা পা ধুই ঘৰ আহি পালোহি। আজিলৈ আহিছোঁ, বাই বাই।